সন্মানীয় সাংবাদিক বন্ধুসকল, আজি সন্মানীয় অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সভাপতিত্বত হোৱা কেবিনেটত কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। তাৰে এটা হৈছে অসমৰ গৌৰৱ ইণ্টাৰনেশ্যনেল বক্সিং চেম্পিয়ন যমুনা বড়ো আৰু আৰ্চাৰীত ইণ্টাৰনেশ্যনেল আৰ্চাৰী চেম্পিয়ন সঞ্জয় বড়োক ইন্সপেক্টৰ অফ এক্সাইজ পদ দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। এই দুগৰাকীয়ে ইণ্টাৰনেশ্যনেল লেভেলত চেম্পিয়ন হৈছিলে। যমুনা বড়ো হৈছিলে 2019 চনত আৰু সঞ্জয় বড়ো হৈছিলে 2014 চনত, কিন্তু তেতিয়া দিয়া হোৱা নাছিলে। কিন্তু নতুনকৈ আজি কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। তেখেতলোকৰ ইচ্ছা অনুসৰি এক্সাইজ ইন্সপেক্টৰ হিচাপে নিযুক্তি প্ৰদানৰ সিদ্ধান্ত লোৱা হৈছে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশ দিছে অহা পৰহি যিহেতু অভিৰুচি দিৱস, আমাৰ সকলোৰে শ্ৰদ্ধাৰ ভোগেশ্বৰ বৰুৱা ডাঙৰীয়াৰ জন্মদিন, সেইদিনাখন আমাৰ বিশেষ কাৰ্যসূচী আছে। সেই দিনটোতেই এই অসমৰ গৌৰৱ খেলুৱৈ দুগৰাকীক যাতে নিযুক্তি পত্ৰ প্ৰদান কৰা হয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশ দিছে। আৰ্চাৰ আমি যিসকল কোভিডত মৃত্যুমুখত পৰিছে, এইটো হয়তো ভাৰতবৰ্ষৰ ভিতৰতে প্ৰথম হ'ব। কোভিডৰ মৃত্যুমুখত পৰা ব্যক্তিৰ ক্ষেত্ৰত আমি 3খন আঁচনি ইতিমধ্যে গ্ৰহণ কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিশেষ তৎপৰতাত। এখন হৈছে কোভিডত যদি কোনো শিশুৰ পিতৃ মাতৃ দুয়োজনে ঢুকায়, তেখেতলোকক আমি 7.5 লাখ টকাৰ এখন ফিক্স ডিপজিট কৰি দিয়াৰ ব্যৱস্থা কৰিলোঁ, যাৰ পৰা 25 বছৰলৈকে সেই শিশুটোৱে বা যেতিয়া ডাঙৰ হ'ব যুৱক যুৱতীয়ে 25 বছৰলৈকে 3,500 টকা লাভ কৰিব আৰু 25 বছৰৰ দিনা সেই 7.5 লাখ টকাৰ যিটো মূলধন প্ৰিন্সিপাল এমাউণ্ট সেইটো ঘূৰাই পাব, ইতিমধ্যে সকলোৱে জানে। তাৰপাছত কোভিডত যিসকল আৰ্থিকভাৱে অনগ্ৰসৰ ব্যক্তিৰ মৃত্যু হ'ল, তেখেতলোকৰ পত্নীক আমি 2.5 লাখ টকাৰ একোটা আমি এককালীন সাহায্য দিয়াৰ ব্যৱস্থা কৰিলোঁ। এতিয়া আমি আৰু এটা সেইটো অলপ ডাঙৰ, প্ৰায় 6,500 ব্যক্তি বা হিতাধিকাৰী এই আঁচনিখনৰ অধীনলৈকে আহিব। সেইটো হৈছে যে এইটো প্ৰাৰ্থনা বুলি এটা আঁচনি। যিসকল কোভিডত মৃত্যু হ'ল, যিসকল অৰ্থনৈতিকভাৱে অনগ্ৰসৰ, যিসকলে চৰকাৰী দৰমহা যাৰ পৰিয়ালে নাপায় বা পেঞ্চন নাপায়, তেওঁলোকৰ পৰিয়ালক আমি এককালীন 1 লাখ টকা দিয়াৰ ইতিমধ্যে ব্যৱস্থা লৈছিলোঁ। 6,500 এতিয়া সংখ্যা প্ৰায় হৈছেগৈ। অহা 2 অক্টোবৰ তাৰিখে আমাৰ গান্ধী জয়ন্তীৰ দিনাখন প্ৰত্যেকজন গাৰ্জেন মিনিষ্টাৰে নিজৰ নিজৰ গাৰ্জেন ডিষ্ট্ৰিক্টত দিবলগীয়া হিতাধিকাৰীসকলৰ হাতত এই 1 লাখ টকাৰ চেকসমূহ গঠাই দিব। এইটো হৈছে নেক্সট টু কিন বুলি কয়, মানে কোভিডত মৃত্যুমুখত পৰাৰ আত্মীয়, প্ৰথমজন আত্মীয়ই যিটো আমাৰ চৰকাৰী ব্যৱস্থা নেক্সট টু কিন তেখেতলোকে পোৱাৰ ব্যৱস্থা কৰিব। আজিৰ এইখিনিয়ে সিদ্ধান্ত। মই আপোনালোকক এই সিদ্ধান্তখিনি জনাবলৈ পাই অত্যন্ত সুখী হৈছোঁ। 660 কোটি টকা নহয়, এইটো তেনেকুৱা নহয়। এইটো হৈছে ডিষ্ট্ৰিক্ট ডিচিসমূহৰ দিবলগীয়া হয়তো থাকিব পাৰে, খৰচ কৰিছে বা খৰচ কৰিবলগীয়া পেণ্ডিং বিলছ বা কোভিডৰ